নমস্কাৰ প্ৰতিম্বল লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকক মই ডিম্পিয়ে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু সমগ্ৰ ভাৰতৰ লগতে অসমতো বেংক কৰ্মচাৰী প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে জনাইছো সবিশেষ খবৰ বিক্ৰী কৰিবলৈ আৰু আছে কি এবাৰ বিক্ৰী হ'ব বেংক ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আৰু অন্ধকাৰৰ দিশত 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু সমগ্ৰ ভাৰতৰ লগতে অসমতো বেংক কৰ্মচাৰী প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছো আৰু গুৱাহাটী মহানগৰীতো বেংক কৰ্মচাৰীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে এই মুহূৰ্তৰ সেই দৃশ্যাংশ দেখুৱাই আছো কিয়নো এবাৰ বিক্ৰী হ'ব বেংক আৰু ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক যাব আৰু দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আৰু অন্ধকাৰৰ দিশত 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত আৰু চৰকাৰৰ বেংকিং ল এমেণ্ডমেণ্ট বিলৰ বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে আৰু 2021 আৰু 2022 বৰ্ষৰ বাজেট অধিৱেশনত এই সিদ্ধান্ত লোৱা হৈছে মোদী চৰকাৰে এই মুহূৰ্তৰ সেই খবৰ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ব্যক্তিগত খণ্ডলৈ বেংক এই মুহূৰ্তৰ সেই খবৰ জনাই আছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আমি দেখুৱাই আছো সেই দৃশ্যাংশ আৰু সমগ্ৰ ভাৰতৰ লগতে আজি অসমতো সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু কালিলৈও এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হ'ব আমি দেখুৱাই আছো সেই দৃশ্যাংশ আৰু আমাৰ হাতত ভাষ্য আছে এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো আজি আমি গোটেই ভাৰতবৰ্ষত গোটেই বেংক বিষয়া কৰ্মচাৰী 10 লাখ বেংক বিষয়া কৰ্মচাৰী আমি আজি ৰাজপথত আছোঁ আমি ষ্ট্ৰাইকত আছোঁ দুদিনৰ আন্দোলনত আজি যে আমি এই আন্দোলনত আছোঁ আমি আমাৰ নিজৰ কাৰণে আন্দোলনত অহা নাই আমি ৰাইজৰ কাৰণে আন্দোলনত আহিছোঁ বিকজ গভৰ্ণমেণ্টে যিখন বিল আনিছে বেংকিং ল এমেণ্ডমেণ্ট বিল যাৰ জৰিয়তে গভৰ্ণমেণ্টে পাব্লিক ছেক্টৰ বেংকখিনিক প্ৰাইভেটাইজ কৰিব বিচাৰিছে সেই বিলটো এণ্টি পিপল সেইকাৰণে আমি আজি আমি আন্দোলনত আছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজক জনাব বিচাৰোঁ যে আজি চৰকাৰে যিটো তেওঁলোকে এটা দলিল তেওঁলোকে এটা আৰ্গুমেণ্ট দি আছে যে আজি পাব্লিক ছেক্টৰ বেংকখিনি পাৰফৰ্ম কৰিব পৰা নাই সেইকাৰণে তেওঁলোকক প্ৰাইভেটাইজ কৰাৰ দৰকাৰ আছে আচলতে কথাটো এইটো নহয় যোৱা 13 বছৰত যদি আপুনি ডাটা চাব আপুনি প্ৰায় 16 লাখ কোটি টকা পাব্লিক ছেক্টৰ বেংকে তেওঁলোকে গ্ৰছ প্ৰফিট কৰিছে আৰু তাৰ এটা সৰহভাগ এমাউণ্ট গভৰ্ণমেণ্টে ৰাইট অফ কৰিবলৈ আমাক বা প্ৰভিশ্যনিং কৰিবলৈ আমাক ফ'ৰ্চ কৰিছে আৰু এই প্ৰভিশ্যনিং যাক এন পি এৰ এটা পৰ্চন আমি প্ৰভিশ্যনিং কৰিব লাগে প্ৰফিটৰ পৰা উলিয়াই দিব লাগে সেই এন পি এ হ'ল তাৰ 73% এন পি এ হ'ল কৰ্পৰেটৰ আৰু এই কৰ্পৰেট এন পি এ প্ৰভিশ্যনিং কৰাৰ পাছতো আমি যোৱা 13 বছৰে প্ৰায় 1.5 লাখ কোটি টকা আমি প্ৰফিট কৰিছোঁ আৰু আপোনালোকে আৰু এটা কথা মন কৰিব যেতিয়া আমি 16 লাখ কোটি টকা প্ৰফিট কৰিছোঁ তাৰ 30% প্ৰায় 5 লাখ কোটি টকা কিন্তু আমি চৰকাৰক টেক্স হিচাপেও দিছোঁ তো চৰকাৰে যেতিয়া আমাক কেপিটেলাইজ কৰে আমাক যেতিয়া টকা বেংকত ইনফিউজ কৰিবলগীয়া হয় বুলি কৈছে এই ইনফিউজটো আমাৰ প্ৰফিটৰ পৰা নহ'লে আমাৰ টেক্সৰ পৰাই দিবলগীয়া হৈছে তেওঁৰ চৰকাৰে কেতিয়াও নিজৰ পকেটৰ পৰা টকাটো দিব লগা হোৱা নাই আৰু আপুনি যদি গ্ল'বেল এক্সপিৰিয়েঞ্চৰ কথা কয় গোটেই বিশ্বত কি হয় বেংকিং ছেক্টৰ কেনেকৈ কাম কৰে সেইটো আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজে জনা উচিত যে গোটেই বিশ্বত এইটো দেখা গৈছে যে দেশৰ এই পাৰ্টিকুলাৰ কাণ্ট্ৰিৰ GDPৰ 7 to 9% এমাউণ্ট পাব্লিক ছেক্টৰ বেংকক বা বেলেগ বেংকক তেওঁলোকে কেপিটেলাইজ কৰাৰ কাৰণে এই টকাটো বেংকক ঘূৰাই দিয়াৰ কাৰণে কেপিটেলত দিয়াৰ কাৰণে তেওঁলোকে প্ৰভিশ্যন কৰে আমাৰ দেশত তাৰ ৰিকুৱাৰমেণ্ট হ'ল অনলি 0.25% অফ GDP তাক লৈ চৰকাৰে কিন্তু এইটো অ'পেন কৰা নাই এই কথাটো পাব্লিকে জনা উচিত বিকজ বেংকিং কৰিলে তাত কিছু NPA হ'ব আৰু NPA কিয় হৈছিল পাব্লিক ছেক্টৰ বেংকক বিকজ আমি যিখিনি ইণ্ডাষ্ট্ৰি আছিল ইণ্ডাষ্ট্ৰিক আমি ফাইনেন্স কৰিছোঁ প্ৰাইভেট বেংকে খালি ৰিটেইল মানুহক দিছে আমি ইণ্ডাষ্ট্ৰি যেনেকৈ ষ্টিল হওক আজি যে ইমান টেলিকম কোম্পানীজ আছে আজি যে আপোনাৰ এই যে ইলেক্ট্ৰিচিটি কোম্পানীজবিলাক আছে যেনেকৈ আমাৰ APDSL হওক এনেকৈ টাইপ যে ডিছকম বুলি কওঁ সেইখিনি কিন্তু প্ৰাইভেট বেংকে ফাইনেন্স কৰা নাছিল সেইখিনি পাব্লিক ছেক্টৰ বেংকে ফাইনেন্স কৰিছে বিকজ অফ কোলৰ ইছ্যু আছিলে আমাৰ দেশত এইটো লৈ পলিটিক্স ইভেন গভৰ্ণমেণ্ট চেঞ্জ হৈ গ'ল আপুনি জানে কোলৰ ইছ্যু লৈ পেলাই সেই কোলৰ ইছ্যু থকাৰ কাৰণে কোল অকশ্যন হোৱাৰ পিছত এইটো আকৌ কোৰ্টে ষ্টে কৰিলে সেইকাৰণেও এইখিনি ইণ্ডাষ্ট্ৰীত এফেক্ট হৈছিল চাইনাই ইণ্ডিয়াত ষ্টিল ডাম্প কৰাৰ কাৰণেও কিন্তু আমাৰ দেশত ষ্টিলৰ ইণ্ডাষ্ট্ৰীৰ চাইক্লিক ফেইলিয়াৰ হৈছিল তাৰ কাৰণে সেই ইণ্ডাষ্ট্ৰীখিনি এই লোনখিনি NPA হৈ গৈছিল তাত কিন্তু কোনো পাব্লিক ছেক্টৰ বেংকৰ তাত কোনো হাত নাই গভৰ্ণমেণ্টে কিন্তু তাত থ্ৰু ৰিজাৰ্ভ বেংক আমাক অলপ মৰিটৰিয়াম দিব লাগিছিল যে আপোনালোকে 2 বছৰ বা 3 বছৰ যদি টাইম দিলেহেঁতেন সেই ইণ্ডাষ্ট্ৰীখিনি আকৌ ৰিগেইন কৰিলেহেঁতেন আৰু এইখিনি NPA নহ'লেহেঁতেন আৰু আজি আপুনি চাব এই NPA একাউণ্টখিনিক গভৰ্ণমেণ্টে থ্ৰু IBC বা NCLT
আমাক এনেকৈ তেওঁলোকে হেয়াৰ কাট দিছে যে হাৰ্ডলি আমি 5 to 10% বা মেক্সিমাম 30% ৰিকভাৰী হৈ আছে। তো তাতো গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট আছে, গভৰ্ণমেণ্টে তাত যদি ইচ্ছা কৰে উইলফুল ডিফল্টাৰক তেওঁলোকে ধৰিব পাৰে, বিকজ এইটো গভৰ্ণমেণ্টৰ টকা। চ' আজি যদি পাব্লিক ছেক্টৰৰ বেংকত NPA হৈছে তাৰ কাৰণে গভৰ্ণমেণ্টে ৰেছপনচিবল ডাইৰেক্টলি, এই কথাটো ৰাইজে বুজা উচিত। আৰু ৰাইজে এইটোও বুজিব লাগিব যে ৰাইজৰ টকাক বেংকে 3 to 5% ইণ্টাৰেষ্ট ৰেট দিয়ে, আৰু এই টকাটো লৈ পেলাই কৰ্পৰেটক 6 to 7% লোন দিবলৈ বাধ্য কৰে। হুৱেৰেজ এই ছেম ৰাইজ যেতিয়া সি নিজে লোন ল'ব, তেওঁ নিজে লোন ল'ব যায়। আজি আপুনি ৰুৰেল এলেকাত চাব, বিকজ অফ অল মাইক্ৰ' ফাইনেন্স কোম্পানীজ, তেওঁলোকে 20% ওপৰৰ ৰেটত নিজৰ টকাক তেওঁলোকে লোনত আনিব লাগে। এই কথাটো ৰাইজে বুজা উচিত। কেলৈ তেওঁলোকে এইটো জানিব লাগিব যে আজি ICICI বেংক, HDFC বেংক, এক্সিছ বেংক, তেওঁলোকে ফৰেন কণ্ট্ৰল বেংক। আজি এক্সিছ বেংকত more than 50% ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টাৰ্ছ আছে। আজি ICICI বেংকত around 42% ফৰেন ইনভেষ্টাৰ্ছ আছে, আৰু HDFC বেংকত around 38% ফৰেন ইনভেষ্টাৰ্ছ আছে। যদি কালি অহা দিনত যদি আৰু পাব্লিক ছেক্টৰ বেংকক প্ৰাইভেটাইজ কৰে, দিছ উইল বি অ'ন, এইখিনি অ'ন কৰিব ফৰেন বেংক। সেইবাবে আমাৰ ৰাইজৰ ধন কিন্তু সুৰক্ষিত নাথাকিব। কেলৈ আপুনি যদি মন কৰিব জাপান বা ইভেন ডেভেলপ কাণ্ট্ৰিজ, উল্টা আপুনি মাইনাছ ইণ্টাৰেষ্ট ৰেট, আপুনি উল্টা টকা দিব লাগে বেংকৰ টকা ৰাখিবলৈ। এনেকৈ দিন যদি আহে অহা দিনত, তেনেহ'লে আমি ইনফ্লেশ্যনক কেনেকৈ কভাৰ কৰিব? এতিয়া প্ৰাইচ হৈছে, আপুনি যদি বেংকত টকা ৰাখিলে তাৰ আমি ইণ্টাৰেষ্টে নাপাওঁ, আমি ৰাইজৰ অৱস্থা আৰু বেয়া হৈ যাব। সেইকাৰণে আমি ৰাজপথত আছোঁ। অহাকালিও আছে আমাৰ এই আন্দোলন। আৰু ইতিমধ্যে মোদী চৰকাৰে এয়াৰপৰ্ট, ৰেলৱে ষ্টেচনকে আদি কৰি বহুকেইটা ইতিমধ্যে ব্যক্তিগত খণ্ডৰ হাতত দিছে, আৰু শেহতীয়াকৈ বেংক ব্যক্তিগত খণ্ডত দিয়াত ক্ষুব্ধ হৈ পৰিছে বেংক কৰ্মচাৰীসকল। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ, আমি ভাষ্য শুনালোঁ এই মুহূৰ্তত, কিয়নো ক্ষুব্ধ হৈ পৰিছে বেংক কৰ্মচাৰী, কিয়নো এয়াৰপৰ্ট, ৰেলৱে ষ্টেচনকে আদি কৰি BSNLকে আদি কৰি বহু ইতিমধ্যে ব্যক্তিগত হাতত গৈছে, আৰু শেহতীয়াকৈ বেংক যি ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাতে ক্ষুব্ধ হৈ পৰিছে বেংক কৰ্মচাৰীসকল। আৰু এতিয়া অন্ধকাৰত 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত, এই মুহূৰ্তৰ সেই খবৰ জনাই আছোঁ, কিয়নো এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ বেংক, আৰু ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক, আৰু দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী। আৰু লগতে সমগ্ৰ ভাৰতৰ লগতে অসমতো আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে, আৰু ইতিমধ্যে 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত কি হ'ব, এই মুহূৰ্তত সেই প্ৰশ্ন উত্থাপন কৰা হৈছে, কিয়নো ইতিমধ্যে মোদী চৰকাৰে এয়াৰপৰ্ট, ৰেলৱে ষ্টেচন, BSNLকে আদি কৰি বহুকেইটা ব্যক্তিগত খণ্ডৰ হাতলৈ দিছে, আৰু ইতিমধ্যে যি এই বেংক ব্যক্তিগত খণ্ডৰ হাতত দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে, তাকে লৈ ক্ষুব্ধ হৈ পৰিছে বেংক কৰ্মচাৰীসকল। বেংক ব্যক্তিগতকৰণ কৰা মানি লোৱা নেযায় নেযাব। বেংক ব্যক্তিগতকৰণৰ প্ৰস্তাৱ উঠাই লওক। বেংক ব্যক্তিগতকৰণৰ প্ৰস্তাৱ উঠাই লওক। আমাৰ সংগ্ৰাম চলিছে, চলিবই। আমাৰ সংগ্ৰাম চলিছে, চলিবই। ইনকলাব জিন্দাবাদ। আমাৰ ঐক্য জিন্দাবাদ। বেংক বিষয়া কৰ্মচাৰী ঐক্য জিন্দাবাদ। বেংক বিষয়া কৰ্মচাৰী আজি ৰাজপথত মোদী চৰকাৰ হুঁচিয়াৰ। বেংক বিষয়া কৰ্মচাৰী ৰাজপথত মোদী চৰকাৰ হুঁচিয়াৰ। ৰাইজৰ সম্পত্তি ৰক্ষাৰকে সকলো ৰাইজ জুলাই আহক। ৰাইজৰ সম্পত্তি ৰক্ষাৰকে সকলো ৰাইজ এক হওক। ইনকলাব জিন্দাবাদ। 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 বেংক ধৰ্মঘট